আজি কেইবাদিনৰ পাছত অকণমান ওলাই আহিছোঁ গৰমৰ কাৰণে যে একেবাৰে ক'তো ওলাই যাবলৈ মন নাযায় আহি পাই পোনপ্ৰথমে মোৰ নিজৰ শেষ হৈ থকা বস্তুকেইটা কিনি লৈছোহি তাৰ পাছত ৰাস্তাৰ কাষতে এনেকৈ চৰ্বত বনাই বিকি থকা দেখিলোঁ চৰ্বত মানে নেমু থেকেৰা তেতেলী সকলোৰে ইয়াত চৰ্বত পোৱা যায় এই গৰমত এইগিলাচ নোখোৱাকৈ জানো পাৰি চৰ্বত খাই আহি পাই গ'লোহি বিশালত আকৌ হাজবেণ্ডৰ বোলে দুটামান কাপোৰ ল'ব লগা আছিলে সেইকাৰণে আহিছোঁ আৰু তেওঁ আহি পাই নিজৰ কাপোৰ চোৱাত ব্যস্ত দেখিছেনে তাতে আকৌ তেওঁ দুটামান টি-চাৰ্ট ট্ৰাই কৰিও চালে তাৰপাছত হাজবেণ্ডৰ কাপোৰ লৈ হোৱাৰ পাছত এতিয়া আহিছোঁ মই নিজলৈ বুলি কিবা এটা চাবলৈ আৰু কাপোৰ ল'বলৈ হ'লে কিন্তু মোৰ কি ল'ম কি নল'ম নিচিনা লাগে তাতে মই গৰমত পিন্ধিবৰ পৰাকৈ কিবা এটা লৈ ল'লোঁ তাৰপাছত এতিয়া আহি গ'লোঁ মই বিলখন বনাবলৈ বুলি বিলখন বনোৱা হৈ যোৱাৰ পাছত এতিয়া আহি গ'লোঁ ফুচকা খাবলৈ বুলি আৰু ফুচকা যে আজি বহুত দিনৰ পাছত খাইছোঁ দেই মনটোৱে কিবা এটা ভাল লাগি গৈছে কেইবাদিনো বাহিৰলৈ অহা নাই যিহেতু ফুচকাও খোৱা হোৱা নাই তাৰপাছত এয়া ফুচকা খোৱাৰ পাছত এতিয়া আহিছোঁ আইচক্ৰীম খাবলৈ বুলি দুয়োজনলৈকে এটা আইচক্ৰীম বনাবলৈ দিলোঁ কি আইচক্ৰীম বনাবলৈ দিলোঁ নাম পিছে নাজানো তাৰপাছত এয়া আমাৰ আইচক্ৰীম ৰেডি হৈ গ'ল এতিয়া যিহেতু খাব লাগে আৰু খাই লৈ যিহেতু ঘৰো যাব আছে নহয় জানো দেৰিও হৈছে তাৰপাছত এয়া মই আইচক্ৰীম খোৱাত লাগি গ'লোঁ আৰু খাই আহি পাই এতিয়া ঘৰ আহি পাই গ'লোহি ঘৰ আহি পাই চাব পাৰে মই চিকেন গ্ৰেভি ৰেডি কৰি আছোঁ ৰাতিৰ কাৰণে তাতে আকৌ অকণমান দৈও দি দিছোঁ দৈ দিলে মই ভাল পাওঁ তাৰপাছত এয়া আমাৰ চিকেন গ্ৰেভিও ৰেডিয়ে হৈ গ'ল আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই